বিশাল লখাই আখাৰ কৰি পেলাইছে আমি এতিয়া অলপ পিকনিকত যাবৰ কাৰণে ৰাণীখামাৰ গৈ আছোঁ গাইছ মই এতিয়া স্কুলত আছোঁ চ' বাকী গোটেইবিলাক আহিলে ছাৰ মেমহঁতে আহিলে গৈ আছোঁ গাইছ এইফালে কেইজনমান আছে হাজিয়াৰ আৰু আছে তো গাইজ বাজ আহিব বাকী আছে বাজ আহিলে গোটেইবিলাক গৈ আছোঁ চ' কেইজনমান বাকী আছে আহিব কাৰণে আহিলে গোটেইবিলাক গৈ আছোঁ গাইজ বলক তো গাইজ ফাইনেলি বাছত উঠি গ'লোঁ বাছত পূৰা ডেন্স চলি আছে গাইজ চ' বলক গৈ থাকোঁ এতিয়া পূৰা ডেন্স গাইজ পূৰা ডেন্স চ' তাতে গৈ পেলাই গাইজ গৈ আছোঁ বলক বলক গৈ আছোঁ গাইজ এতিয়া বলক তো গাইজ ফাইনেলি পিকনিক স্পট আহি গ'লোঁ তাৰপিছত এতিয়া আহিছোঁ আমি নাৱত উঠিব নাও অহালৈকে ৰখি আছোঁ গাইজ টিকেট কাটি দিছোঁ তাৰপিছত গৈ আছোঁ নাৱত গাইছে ফাইনেলি গাইজ নাও আহি গ'ল নাওটো উঠিলোঁ নাৱত উঠি কেনে সিপাৰে গৈ আছোঁ সিপাৰে নগ'লে ঝৰ্ণা আছে গাইজ চ' তাতে গৈ লগ পাই আছোঁ গাইজ ঝৰ্ণা দেখাম গাইজ বলক তো গাইজ ফাইনেলি ঝৰ্ণাত আহি পালোঁ বহুত মানুহ ইয়াতে ঝৰ্ণা চাবৰ কাৰণে বহুতেই আহিছে নাৱত টিকেট কাটি পেলাই সিপাৰৰ পৰা ইপাৰে আহিছে গাইজ চাওক ঝৰ্ণা চাওক গাইজ কি ধুনীয়া লাগিছে এতিয়া গৈ আছোঁ ঘৰত তো গাইজ লাষ্ট টাইমৰ কাৰণে সকলোৱে বহুত ডেন্স কৰি আছে গাইজ চ' পূৰা ডেন্স চলি আছে লাষ্ট টাইমৰ কাৰণে চ' আমি গৈ আছোঁ ঘৰত এতিয়া ৰাতি হৈ আছে চ' বাহিৰত একোৱে কিছু দেখা নাপায় কাৰণে বাহিৰত দেখুওৱা নাই গাইজ ভিতৰতে চাই থাককচোন ফাইনেলি গাইজ আমাৰ স্কুলো আহি পালোঁ য'ৰ পৰা গৈছিলোঁ তাতে আহি পালোঁ চ' ঘৰত সেইকাৰণে ভিডিঅ'টো এণ্ডিং কৰি আছোঁ গাইজ আহি পালোঁ ঘৰত তো যোৱাকালি ৰাতি হোৱাৰ কাৰণে আজি ভিডিঅ'টো এণ্ডিং কৰিলোঁ চ' গাইজ আজি আছিল এইখিনি ব্লগটো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ এটা কথা ক'ব বিচাৰোঁ ভিডিঅ'টো দিয়াতে অকণমান দেৰি হ'ব পাৰে চ' আমি 12 তাৰিখে পিকনিক গৈছোঁ ভিডিঅ'টো কোনদিনা দিব পাৰোঁ গাইজ গম নাপাওঁ চ' আপোনালোকে চালে হ'ল গাইজ বাই বাই